এতিয়া ৰাতি 12টা বাজিছে। 12টা বজাত হেপী বাৰ্থডে উইচ কৰিব লাগে। আজি আমাৰ বাবুৰ জন্মদিন, সেইকাৰণে আমাৰ টোপনি নাই। মায়ে আৰু মোৰ টোপনি নাই, বাকী চবেই টোপনি মাৰি আছে। বাবু টোপনি আছে, গমেই পোৱা নাই কোনো। এতিয়া আমি হেপী বাৰ্থডে উইচ কৰিম, কৰি কিনে শুই থাকিম আৰু ৰাতিপুৱা চবকে লগ পাম। আৰু আমাৰ বাবুক সকলোৱে জানো আশীৰ্বাদ কৰে, ভগৱানে ভালে ভালে ৰাখক। আৰু এতিয়া আমি বাবুক হেপী বাৰ্থডে উইচ কৰিম। তাৰ কেনেকুৱা মোচন দেখা পাব ৰ'ব। এইটো বাবুৰ জন্মদিন আজি। এই জন্মদিনত ইমান ৰাতি তাক ডিষ্টাৰ্ব দিব আহিছোঁ। চাই থাকচোন তাৰ মুডটো। এই ধুনু, হেপী বাৰ্থডে টু ইউ। এতিয়া আমিও শুই থাকোঁ, সকলোৱে শুই আছে, এতিয়া আমিও শুই থাকোঁ। ৰাতিপুৱালৈকে লগ পাম সকলোকে। বাই। হেল্ল' মোৰ মৰমৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আমি আজি দিনটো আপোনালোকৰ আশীৰ্বাদ বিচাৰি দিনটো সুখে শান্তিৰে কেনেকৈ ফূৰ্তিৰ মাজত দিনটো পাৰ হয় তাৰে আপোনালোকৰ ওচৰত আশীৰ্বাদ বিচাৰিছোঁ। বাবুৰ আজি জন্মদিন, জানো সকলোৱে আশীৰ্বাদ কৰক, তাৰ জানো গোটেই জীৱনটো মানে সুখত কটাব পাৰে, সদায় সুখী হৈ থাকে আৰু তাৰ মানে পঢ়া শুনাত জানো আগবাঢ়ি যাব পাৰে। আৰু পঢ়া শুনাত ইমানে অলপমান বেয়া হৈছে, সকলোৱে আশীৰ্বাদ কৰক জানো তাৰ পঢ়া শুনা ভাল হয়। আজি তোৰ জন্মদিন, কি ক'ব খুজিছা ক? সকলোৱে আশীৰ্বাদ কৰিলে হ'ল। আৰু দিনটোত মানে বহুত মানুহ আহিব আমাৰ ঘৰলৈ, খুবেই মানে ভাল লাগিব আজিৰ দিনটো। আপোনালোকে চাই থাকক। মাটো পূৰা কামেই কৰি আছে, ৰাতিপুৱাৰ পৰা কামেই কৰি আছে। ৰাতিপুৱা সোনকালে গা ধুইছে, গা ধুই এতিয়ালৈকে মানে মা কামেই কৰি আছে, ৰেষ্ট নাই, পূৰা ৰেষ্ট নাই, পূৰা কামেই কৰি আছে। কি কবি মাই বাবুৰ কাৰণে আজি? হেপী বাৰ্থডে। আৰু গোটেই মানে ৰাইজক কি বুলি কবি বাবুৰ সকলো আশীৰ্বাদ দিবা সকলো। মায়েও কৈছে আশীৰ্বাদ দিব বুলি আশা থাকিল আমাৰো। আৰু আপোনালোকে দিনটোলৈকে মানে কি কি মানে হয় আয়োজন আৰু পাৰ্টি ফূৰ্তি মানে সকলোৱে কৰিব। আৰু আপোনালোকে চাই থাকক ভিডিঅ'টো, কোন কোন আহে সেইবিলাকো দেখাম। আৰু মানে কি কি বনাব, কি কি কৰিব, দিনটোত মানে বহুত কিবা কিবি হৈ থাকিব, আপোনালোকে ভিডিঅ'টো চাই থাকিব। এইজনীয়েতো ৰাতিপুৱাৰ পৰাই কাম, ৰাতিপুৱাৰ পৰা বুলি নহয়, কালি অহাৰ পৰা কাম। এইজনীৰ কামেই কাম, এতিয়া মানে কাম শেষে হোৱা নাই। এই আলু কাটিছে, এইবিলাক চিকেন বনাব, ধুই ধুই থোৱাই আছে। মাছ কোনে ভাজি আছে? ময়ে ভাজি আছোঁ। মাছ ভাজি আছোঁ, মাছ। মই ৰান্ধনী। বাবুৰ মামা মামী আহি গ'ল, বাকী আৰু আহি আছে, চবকে দেখাম। এতিয়া আমাৰ হিৰো আৰু হিৰোইন মামা মামী এই আহি গ'ল। আৰু এতিয়া আমাৰ ধুনু, এতিয়া আমাৰ ধুনু। আৰু কোন কোন আহে দেখুৱাম। এতিয়া আমাৰ হিৰোইন মামী, এতিয়া আমাৰ বাবুৰ ডাঙৰ মামা আৰু মামী, ইহঁতে অলপ দেৰি কৰিলে। এতিয়া আমাৰ হিৰো ডাঙৰ মামাকো হিৰো, সৰু মামাকো হিৰো। এতিয়া লেট কৰিলে ইহঁতে কাম কৰিব লাগে বুলি। এইটো চিকেন বনাই আছে আমাৰ ৰান্ধনী। এইটো আমাৰ ৰান্ধনী, ৰান্ধনী আৰু বেলেগ মাতা নাই, এইটোৱে আৰু আমাৰ ৰান্ধনী। আৰু ইয়াত হৈছে মানে ৰান্ধনীৰ হেল্পাৰ কৰি আছে ইয়াতে। বুট খাই আছে, দাদাকৰ জন্মদিনৰ বুট। এই প্ৰসাদ খাই আছে। এইটো আমাৰ বাবুৰ আইতাক, আৰু এইটো ককাক, আৰু মুনু, আৰু এইটো সৰুটো পেহী। আজি মানে নাতিয়েকৰ জন্মদিনত আহিছে আৰু
আৰু পিছলৈকে চাই থাকক কোন কোন আহে চব দেখুৱাম আৰু ইফালে বৰমাকটো পাৰ হৈ গ'লে আৰু এতিয়া জেঠীমা আগত আহিব আপোনালোকৰ ভিডিঅ'টো চাই থাকক খানা পিনা চলি আছে আৰু এতিয়া ভাত খাই আছে সকলোৱে মানে ভাত খোৱাত ব্যস্ত ওপৰ ফালে কোনো চোৱা নাই চবে খায়ে আছে এয়া মাৰি আছে পুৰা দবে আছে এইটোতো মূৰে দাঙিব পৰা নাই পুৰা পিছে কেনে হ'ল খানা কেনে হ'ল সঁচাকে নে কি এনে খানা ভাল হৈছে কাৰণে মূৰে দাঙিবই পৰা নাই ঠিকে আছে বাৰু এইটো হৈছে পেহী বুলি কয় বাবু এইটো পেহুৰ পেহা নমস্কাৰ দিবৰ কাৰণেও মানে হাতখন বন্ধ হৈ আছে ভাত দিয়ে না নাই দিয়ে ভাত দিয়ে না ভাত খাবানে খাবা দিয়া নাই ভাত কোনো দিয়া নাই নাই দিয়া ভাত নাই তাইৰ পুৰা দবে আছে তাই ইয়া তাইৰ হোৱাই নাই মানুহক দেখা পাই কয় ডাইটিঙত আছে বোলে তাই পুৰা দবে আছে হোৱাই নাই আৰু লৈয়ে আছে তাই 3বাৰমান ভাতে ল'লা পাপৰ ভাজি এটাত পোৱা নাই খাব হ'লে পোৱা নাই পুৰা পাপৰ ভাজি আছে এইয়া পাপৰ ভাজি তাত পোৱা নাই ভাত খাই আছে যাৰে বাৰ্থডে সি আগতে খাই আছে বেলেগ ৰখা নাই ঠিক হোৱা নাই খানা জেঠিমাই বাবুৰ জেঠিমাই জেঠিমাই পায়স খাব এতিয়া এইটো মুনু আৰু এইটো বৱাক পঞ্চায়ত কেনেকুৱা আছে হা ধুনীয়া আছে হা নাই দাদেৰে বনাইছে আৰু আমাক এৰি থৈ বাবুৰ ককাক আৰু যাবা ওলছি এতিয়া দেউতা আহি ভাল লাগছি না ভালকে থাকবি আৰু খালি ইমানে কথা আমি আহিলো খাওঁতে খাওঁতে গধূলি হৈ গেল এতিয়া বুধা ভাতকেইটাই কৰিছি কিবা কিবি দিয়ে মাছ মাংস দিয়াই নাই জানো ময়ো খোৱা নাই ময়ো বাৰু খাম একেলগে খাম মোক দিয়াই নাই জানক লাগে ভাত কেক কাটা ডেক'ৰেশ্যন কৰি আছে এতিয়া বেলুন চেলুন ফুকাই আছে সকলোৱে বেলুন ফুকোৱাত ব্যস্ত চব বেলুন ফুকোৱাত ব্যস্ত বেলুন ফুকোৱাত ব্যস্ত অলপ পিছতে কেক কাটিম চাই থাকিব
যোগাৰ